हेलो एवरीवन वेलकम बैक এনেতো মই বেছিভাগ লং ব্লগে বনাওঁ কিন্তু আজি বহুত দিনৰ মূৰত মিনি ব্লগ এটা বনাওঁ বুলি ভাবিলোঁ মানে আজি মই হাৰি এখন দহি বাটিবলৈ লৈছোঁ আৰু দহিটো অকমান ডিজাইনত বাটিম বুলি ভাবিছোঁ এনেকৈ মণিগুটি লগাই গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক মইনো কেনেকৈ দহিটো বাটিলোঁ একদম ইজি হয় এনেকৈ প্ৰথমতে সূতাডাল গাঁঠি দি ল'ব প্ৰথম মই আপোনালোকক একদম কমপ্লিট টিউটৰিয়েল এটা দিম বাৰু পাছত মানে এতিয়া এনেকৈ অকলে ভিডিঅ' কৰিবলৈ অলপ দিগদাৰ হয় যে মই কেনেকৈ বাটিলোঁ তাৰপাছতে মণিগুটিটো ভৰাই পিনি 3-4টামান গাঁঠি দি ল'লোঁ এতিয়া মই সূতা কোচা এনেকৈ ফনিয়াই লৈছোঁ ধুনীয়াকৈ জটবোৰ ভাঙি লৈছোঁ মানে চুলি ফনিওৱা নিচিনাকৈ ফনিৰে ফনিয়াই ল'ব লাগে তেতিয়া সূতাবোৰ ধুনীয়া হয় সমান হয় এডাল এডাল হয় এতিয়া সূতা কোচা মই এনেকৈ বান্ধি দিছোঁ আৰু আপোনালোকে ভালকৈ সিকিউৰ কৰিবলৈ হ'লে মানে টাইটকৈ 3-4টামান গাঁঠি দিব দেই নহ'লে খোল খাই অহাৰ চান্স থাকে যিহেতু সূতাবোৰ অকমান পিছল থাকে যে এতিয়া মই এনেকৈ বেজিটোৰ সহায়তে গাঁঠিটো মাৰি দিম আৰু মই দহি বাটিলে একেবাৰে মানে বাটিয়ে দিওঁ কিছুমানে আকৌ প্ৰথম সেই সূতাকেইডাল গাঁঠি লয় তাৰপাছত আকৌ মানে দহিটো বাটে এনেকৈ ভাগ ভাগকৈ কৰে কিন্তু মই এবাৰতে কৰোঁ এবাৰতে কামটো হৈ যায় আৰু তাৰপাছত মই আকৌ এটা বাটিছোঁ এতিয়া গতিকে মই আপোনালোকক সম্পূৰ্ণ হোৱাৰ পাছত দেখুৱাম ধুনীয়াকৈ কেনেকুৱানো লাগিছে জনাব শাড়ীখন মোৰ নিজৰে হয় দেই আৰু শাড়ীখনত গোল্ডেন কালাৰ প্ৰিণ্ট থকাৰ কাৰণে মই গোল্ডেন সূতা আৰু মণিগুটি ব্যৱহাৰ কৰিছোঁ গতিকে ফাইনেল লুকটো মই আপোনালোকক দেখুৱাইছোঁ অলপ পাছত এইটো দেখিছেনে এনেকুৱা লাগিছে আৰু শাড়ীত দহি বাটিলে অকণমান দীঘল দীঘলকৈ দিব লাগে থোপাটো তেতিয়া ভাল লাগে কমপ্লিট হৈ গ'ল কেনেকুৱা লাগিছে জনাব আৰু শাড়ীখন পিন্ধি মই ফটো ভিডিঅ' আপোনালোকক শ্বেয়াৰ কৰিম আজিলৈ বাই